উৰিয়াম ঘাটত আগ্ৰাসী নগাৰ দপদপনি অসমৰ উচ্ছেদিত ভূমিত নগাৰ দাদাগিৰি উচ্ছেদিত ভূমি নিজৰ বুলি দাবী নগাৰ নগা দুৰ্বৃত্তই অসমৰ ভূমিত আহি অসমৰ লোক আৰু অসম আৰক্ষীক দিলে ভয় ভাবুকি নগাৰ ওচৰত হাতজোৰ কৰিবলগীয়া হ'ল অসম আৰক্ষীয়ে চাওক এই দৃশ্য উৰিয়া নগাৰ ভাবুকিত কাম এৰি সুৰক্ষিত স্থানলৈ আঁতৰিল জেচিবি সহ ড্ৰাইভাৰ আৰু শ্ৰমিক আজি আমি মিয়াখাদাৰ কাৰণটো কিনো আজি মিয়াখাদাৰ কাৰণটো হৈছে আজি মিয়াখিনিয়ে সমগ্ৰ গোটেই উজনি অসম তেওঁলোকে আগ্ৰাসন কৰিছে প্ৰথমতে তেওঁলোকে ভাড়াঘৰত থকাৰ পিছত তেওঁলোকে চৰকাৰী মাটি দখল কৰি তাত এখন গাঁও সাজিবলৈ আৰম্ভ কৰে আজি এটা ভিডিঅ' দেখিলোঁ য'ত উৰিয়াম ঘাটত নগাক হাতজোৰ কৰিছে অসম আৰক্ষীয়ে এই কথাটো অকণমান হজম নহ'ল এতিয়া সেই মিয়াখেদা বীৰকেইজন ক'ত সেই দেশীসকলক বাছ ৰখাই লাইন কৰি দীঘলকৈ কাগজ পত্ৰ চোৱা সেই বীৰকেইজন ক'ত সেই বীৰকেইজনক লাগে এতিয়া উৰিয়াম ঘাটত আহক আমি সকলোৱে মিলি সেই বীৰকেইজনক আহ্বান জনাওঁ যে হে বীৰসকল আহক উৰিয়াম ঘাটলৈ আৰু উৰিয়াম ঘাটক নগাৰ আগ্ৰাসনৰ পৰা আমি বচাওঁ হে বীৰসকল নগাৰ ভূমি নগাই অসমৰ ভূমি দখল কৰিছে বচাওঁ আহক